আগতে কোম্পানিজবোৰে মোবাইল ফোনত বেটাৰী দিয়া হৈছিল ৰিমুভেবল বেটাৰিজ, কিন্তু আজিকালি দিয়া হয় নন ৰিমুভেবল বেটাৰিজ। সো এইটোৰ কিহৰ কাৰণে? সো চাপোজ যেতিয়া ৰিমুভেবল বেটাৰিজ আছিলে তেতিয়া যদি আমাৰ এটা বেটাৰী বেয়া হৈ যায় তেতিয়া আমি বেকপ্লেটটো খুলি কিনে আমি চেঞ্জ কৰিব পাৰিছিলো বা নতুন এটা বেটাৰী আমি কিনে ফিক্স কৰিছিলো। কিন্তু আজিকালি এইটো পসিবল নহয়, কাৰণ বেকপ্লেটটো ফিক্স থাকে আৰু যদি বেটাৰীটো বেয়া হয় তেনেহলে আমি সাৰ্ভিস সেন্টাৰ লৈ যাই কিনে আমি চেঞ্জ কৰিব পাৰো। সো আজি মেইন ৰিজনটো কি হয় যে কোম্পানিজবোৰে আজিকালি ৰিমুভেবল বেটাৰিজ নিদিয়া হ'ল আৰু নন ৰিমুভেবল বেটাৰিজ বেছি প্ৰিফাৰ কৰে, বুজিলে? সো আজি ভিডিঅ'টো দেখি ডিসকাস কৰিম যে ৰিজনটো কি হয়। সো যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিব আৰু যদি মোৰ চেনেলটো এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব, কাৰণ এনেকৈ মই টেক ৰিলেটেড ভিডিঅ'ছ মই আপলোড দিওঁ। সো ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ফাৰ্ষ্ট আমি কিছুমান ৰিমুভেবল বেটাৰিজৰ কিছুমান বেনিফিটছ জানি লওঁ, যেনেকুৱা ৰিমুভেবল বেটাৰিজ নন ৰিমুভেবল বেটাৰিজত কি বেছি ষ্ট্ৰং হয়। কিহৰ কাৰণে জানে? কাৰণ যোনটো বেটাৰী হয় সেইটো এটা লেয়াৰ দি এটা কভাৰ কৰা থাকে, মানে প্লাষ্টিক লেয়াৰ দি কভাৰ কৰা থাকে, যোনটো প্ৰটেকশ্যন দিয়ে বেটাৰীটোক। আৰু সেকেন্ড হ'ল সাপোজ যদি আপোনাৰ 0% বেটাৰী হৈ যায়, মানে মোবাইলটো যদি বেটাৰী যদি 0% হৈ যায়, যদি ৰিমুভেবল বেটাৰী থাকে আপোনাৰ তাত, তেতিয়াহ'লে আপুনি বেকপ্লেটটো খুলি কিনে আপুনি যদি এক্সট্ৰা যদি আপোনাৰ তাত যদি বেটাৰী থাকে সেইটো আপুনি চেঞ্জ কৰি লগাব পাৰে। সেইটো এটা এডভান্টেজ হৈ যায় বহুত ডাঙৰ, মানে চাৰ্জ কৰিব নালাগে, 1 মিনিটতে আপুনি 100% কৰি ল'ব পাৰে, কাৰণ আপোনাৰ তাত এটা এক্সট্ৰা বেটাৰী আছে। সো এইটো এটা এডভান্টেজ হৈ যায়। কিন্তু নন ৰিমুভেবল বেটাৰী যোনবোৰ হয় তাতেনো কি ফাইদা হ'ব? সো নন ৰিমুভেবল বেটাৰীৰ বেনিফিট কি জানেনে? নন ৰিমুভেবল বেটাৰিজবোৰ বেছি সেফ হয় ৰিমুভেবল বেটাৰিজৰ কম্পেয়াৰত। মানে এটা মোবাইল ফোনত যদি নন ৰিমুভেবল বেটাৰিজ লগায় তাতে এক্সট্ৰা বহুতখিনি লেয়াৰ লগাব পাৰে, মানে মোবাইল ফোনটোত, বুজিলে? মানে বেটাৰীটো। সো যাতে মোবাইল ফোন আৰু আপোনাৰ বেটাৰীটো যদি মোবাইল ফোনটো আপোনাৰ যদি পৰি যায় তেতিয়া মোবাইল ফোন আৰু বেটাৰী বেলেগ বেলেগ যাতে হৈ নাযায়। যেনেকুৱা ৰিমুভেবলত যেতিয়া এটা আপোনাৰ যদি মোবাইল ফোনটো পৰি যায় বেকপ্লেটটো খুলি কেনে মানে আপোনাৰ বেটাৰীটো বেলেগ ফালে পৰিব বা মোবাইল ফোনটো বেলেগ ফালে পৰি যাব। সো সেইটো এইটো কেছত নহয়, নন ৰিমুভেবল বেটাৰিজত এইটো কেছ নহয়। আৰু নন ৰিমুভেবল বেটাৰীত বেছি বেটাৰী লগাব পাৰে এজ কম্পেয়াৰ টু ৰিমুভেবলত মানে এটা লিমিটেড থাকে যে 4000 mAh বেটাৰী লগাব পাৰে, তাৰ ওপৰত আমি নোৱাৰে। কিন্তু নন ৰিমুভেবলত আপুনি এটা এক্সপাণ্ড কৰিব পাৰে, মানে যিখিনি মানে কোম্পানী ডিচাইড কৰিব পাৰে যে ইমানখিনি দিম নে আৰু অলপ বেছি দিম। সো আপ এণ্ড ডাউন হৈ থাকে। সো মানে যেতিয়া এটা মানে নন ৰিমুভেবল বেটাৰী যেতিয়া এটা বনাব তেতিয়া মানে তাতে কিছুমান ডিজাইন কৰিব পাৰে, মানে যেতিয়া বেটাৰীটো বনাব তেতিয়া ডিজাইন এটা কৰে। সো তাতে বেছি বেটাৰীও সোমাব পাৰে এজ কম্পেয়াৰ টু আপোনাৰ ৰিমুভেবল বেটাৰী। আৰু এটা মেইন ৰিজন কি জানেনে? কোম্পানীজবোৰে বিচাৰে যে সিহঁতৰ ফোনবোৰত অলপ প্ৰিমিয়াম লুকছ আহক, মানে দেখাত ভাল লাগক, মানে ডিজাইনিছ হওক। সো সেইকাৰণে সিহঁতে ফোনছবোৰ আজিকালি মেইনলি বনাই গ্লাছ বেগ বনাই যে, সেইকাৰণে বনাই। সো আৰু গ্লাছ বেগত আপোনাৰ ৰিমুভেবল বেটাৰিজ দিব নোৱাৰে, সেইটো ইম্পচিবল। মানে সেনেকুৱা চিষ্টেম আজিলৈ মানে কৰা নাই সিহঁতে, মানে কোম্পানীজবোৰে মেনুফেকচাৰিং কোম্পানীজবোৰে সেনেকুৱা কাম কৰা নাই যে গ্লাছ বেগত আপোনাৰ ৰিমুভেবল বেটাৰিজ দিব। সো সেইকাৰণে আমি দেখা আজিকালি চব মোবাইল ফোনত আমি গ্লাছ বেগ দেখা পাওঁ। সো সেইকাৰণে নন ৰিমুভেবল বেটাৰিজে দিয়া হয়। সো কিন্তু এতিয়ালৈ মই যিখিনি ৰিজন ক'লো সেইকেইটা মেইন ৰিজন নহয় যে এটা স্মাৰ্টফোন আজিকালি নন ৰিমুভেবল বেটাৰিজ দিয়ে। যোনটো মেইন ৰিজন হ'ল এইটো মই নেক্সট পাৰ্টত কৈ। সো মেইন ৰিজনটো হ'ল যে স্মাৰ্টফোন মেনুফেকচাৰাৰ্ছবোৰে স্মাৰ্টফোন কোম্পানীজবোৰে বিচাৰে যে সিহঁতৰ কাষ্টমাৰে বছৰে বছৰে মোবাইল চেঞ্জ কৰক, বুজিলে? সেইবাবে সিহঁতে নন ৰিমুভেবল বেটাৰী মানে মোবাইল ফোনবোৰত ইউজ কৰে। এতিয়া আপোনালোকে ভাবিব যে নন ৰিমুভেবল বেটাৰী দিয়াৰ কাৰণে আমাৰ বেটাৰী লাইফত কি আমাৰ ইফেক্ট কৰিব। সো চাওক, মই এটা কথা কৈ দিওঁ, আপোনালোকক ক'ব বিচাৰো যে যোনটো বেটাৰী টেকনলজি হয় মোবাইল ফোনত ইউজ কৰা হয় সেইটো হ'ল লিথিয়াম আয়নৰ। আৰু লিথিয়াম আয়ন বছৰে বছৰে এইটো ডিগ্ৰেড হৈ যায়, বছৰে বছৰে মানে বছৰতো বেছিকে হয় ডিগ্ৰেড, বুজিলে? সো টেকনলজিটো মানে ইমান সেই নহয়। আৰু যেতিয়া আপুনি চাব এটা মোবাইল ফোন আপুনি যেতিয়া ইউজ কৰিব, মেইনলি যোনটো বস্তু ফাৰ্ষ্টত বেয়া হয় সেইটো হ'ল এটা বেটাৰী, কাৰণ তাতে যোনটো টেকনলজি ইউজ কৰিছে বেটাৰী সেইটো হ'ল লিথিয়াম আয়নৰ। সো লিথিয়াম আয়ন বছৰে বছৰে ডিগ্ৰেড হৈ যায় থাকে। সো যেতিয়াৰ পৰা আপুনি এটা মোবাইল ফোন কিনিব তেতিয়াৰ পৰা আপোনাৰ বেটাৰীটোত ইফেক্ট পৰে, তেতিয়াৰ পৰা আপোনাৰ লাহে লাহে বেটাৰীটো মানে ডিগ্ৰেড মানে কমি আহি যায় থাকে। সো এইটো এটা মেইন ৰিজন হ'ল। সো আৰু এটা এক্সাম্পল আপোনাক দিব পাৰো, তেতিয়া আপোনালোকে বুজি পাব যে কিহৰ কাৰণে কমে। এপল যোনটো কোম্পানী, আইফোনৰ এপল যোনটো কোম্পানী, সিহঁতে প্ৰথমে গম পাইছিলে যে সিহঁতৰ যোনটো এপল হয় সিহঁতে কৈছে যে সিহঁতৰ তাত 80% বেটাৰী ৰৈ যায় 500 চাৰ্জিং ছেকেণ্ডছৰ পিছত। মানে এনেকুৱা ক'লে আপোনালোকে বুজি নাপাব, মই এক্সাম্পল দি আছো চাব। মানে কথাটো হ'ল যে আপুনি যেতিয়া এটা ফোন চাৰ্জ ডিছচাৰ্জ কৰি থাকিব 500 টাইমছ, 500 বাৰ যেতিয়া আপুনি এটা ফোন চাৰ্জ ডিছচাৰ্জ কৰি থাকিব এটা ফোন, তেতিয়াহ'লে আপোনাৰ তাত 80% বেটাৰী ৰৈ যাব, বুজিলে? মানে আৰু এটা ভালকে এক্সাম্পল দিওঁ, মানে আপোনাৰ ধৰি লওক আপোনাৰ তাত এটা মানে ফোন আছে আৰু বেটাৰীটোৰ এমএইচ হ'ল 3000। যদি এক বছৰত আপুনি যদি চাৰ্জ ডিছচাৰ্জ 500 বাৰ কৰে, বুজিলে? 500 বাৰ যদি কৰে আপুনি এটা ফোন যদি মানে বেটাৰীটো যদি চাৰ্জ ডিছচাৰ্জ কৰে, আপোনাৰ তাত এক বছৰৰ পিছত আপোনাৰ ৰৈ যাব মানে
বেটাৰী কেপাচিটি আপোনাৰ তাত তেতিয়া থাকিব 2400 লৈকেহে আপোনাৰ কেপাচিটি থাকিব বাকি 600 যোনটো থাকিব এইটো মানে ডিগ্ৰেড হৈ যাব আৰু এনেকে লাহে লাহে আৰু 1 বছৰ যাব এনেকে ডিগ্ৰেড হ'ব সো এনেকে ডিগ্ৰেড হয় হেতু কিহৰ কাৰণে হৈছে কোনো কাৰণ টেকনলজি যোনটো ইউজ হৈছে বেটাৰী হেতু হৈছে লিথিয়াম আয়নৰ আৰু লিথিয়াম আয়ন মানে দিনে দিনে মানে ডিগ্ৰেড হৈ যায় থাকে বুজিলে মানে কেপাচিটি সো মেইন কথা হ'ল যে বেটাৰীৰ যোনটো লাইফ হেতু ইমান বেছি ভাল নহয় সো এইকাৰণে ডিগ্ৰেড হৈ যায় থাকে সেইকাৰণে ইমান বেছি ভাল নহয় আৰু কোম্পানীজ বোৰে বিচাৰে যে 2 to 3 ইয়াৰ্ছৰ পিছত 2 বছৰ বা 3 বছৰৰ পিছত বেটাৰীটো যাতে বেয়া হওক সেই ফলত আপোনালোকৰ মোবাইল ফোনটো ইমান লং লাষ্টিং নহব আৰু হেতুৰ কাৰণে আপুনি এটা মানে নতুন ফোন লবলগীয়া বাধ্য হৈ যায় সো এইকাৰণে আজিকালি মাৰ্কেটত মানে মাহে মাহে মোবাইল ফোন চলি আছে কিহৰ কাৰণে কাৰণ তাতে মানে লিথিয়ামৰটো বেটাৰী দিবই সো যোনটো অবভিয়াসলি বেয়া হ'ব বছৰে বছৰে হেতু ক্ষেত্ৰত এটা গেম খেলিছে বুজিলে কাস্টমাৰৰ যাতে মোবাইল ফোনটো লবই কাৰণ বেয়া হলেতো আৰু সাৰ্ভিস সেন্টাৰ লৈ কিনে কোনে ঠিক আজিকালি কোনো এনেকা মানুহ নাই যোনে ঠিক কৰে ওভাৰ 10% মানুহ বুজি ঠিক কৰিব 10 নহব চাগে তাৰ আধা হ'ব কাৰণ আজিকালি নতুন মোবাইল ফোন আজিকালি মানুহে লয় সো এটো কথা সো লাষ্টলি মই এটা কথা কওঁ যে যেতিয়া লৈ নতুন বেটাৰী টেকনলজি নাহে যেতিয়া লৈ লিথিয়াম টেকনলজি চলিব তেতিয়া লৈকে কোম্পানীজ বোৰে নিজৰ মোবাইল ফোনবোৰত নন ৰিমুভেবল বেটাৰীছে দিব বুজিলে সো এবোৰে কিছুমান ৰিজনছ আছিল যে কিহৰ কাৰণে কোম্পানীজ স্মাৰ্টফোন ম্যানুফ্যাকচাৰিং কোম্পানীজ বোৰে নন ৰিমুভেবল বেটাৰীজ দিয়ে ইহঁতৰ ফোনত ৰিমুভেবল বেটাৰীজ কিহৰ কাৰণে দিয়ে সো যদি ভিডিওটো ভাল লাগিছে লাইক কৰিব শেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লব আৰু বেল আইকনটো প্ৰেছ কৰি লব সো লগ পাম এটা নেক্সট ভিডিওত তেতিয়ালৈ বাই বাই